নমস্কাৰ, এটি বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি হৈছে 10 ডিচেম্বৰ আৰু আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব শ্বহীদ দিৱস। আৰু শ্বহীদ দিৱসৰ দিনটোতে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শুভ উদ্বোধন হ'বলৈ গৈ আছে প্ৰায় 120 বিঘা ভূমিত 178 কোটি টকা ব্যয়েৰে নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন। তো আমি শুৱালকুছিৰ পৰা শ্বহীদ স্মাৰক ক্ষেত্ৰখন চাবলৈ গৈ আছোঁ আজি শুভ উদ্বোধনীৰ দিনটোতে। তো আপোনালোকো বলক আমাৰ লগত চাওঁ বলক শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ সামগ্ৰিক পৰিৱেশ বা গৈ কিনে কেনেকুৱা লাগে। আমি এতিয়া শুৱালকুছিত আছোঁ, 11 বজাত, দিনৰ 11 বজাত শুভ উদ্বোধন হ'ব। তো পলম নকৰি বলক আমি চাওঁ বলক শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ সামগ্ৰিক পৰিৱেশ। অসম আন্দোলনৰ সময়ছোৱাত জাতিৰ স্বাৰ্থৰ লগতে দেশমাতৃক সুৰক্ষিত কৰিবলৈ গৈ 860গৰাকী অসম সন্তান শ্বহীদ হোৱাই নহয়, হ'বলগীয়া হৈছিল বহু অসমীয়া ঘূণীয়া আৰু নিৰ্যাতিত। আৰু সেই 860গৰাকী বীৰ শ্বহীদক স্মৰণ কৰি অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে এই মনোমোহা শ্বহীদ স্মাৰক। 15টা মহলৰ সুউচ্চ স্মৃতিসৌধই প্ৰদান কৰিছে এক সুকীয়া সৌন্দৰ্য। অসম আন্দোলনৰ সময়ছোৱাত শ্বহীদ হোৱা বীৰসকলৰ প্ৰতিচ্ছবি, প্ৰতিমূৰ্তি লগতে বিভিন্ন তথ্যসমল পৰিস্ফুট হৈ আছে এই সুউচ্চ অট্টালিকাটোৰ ভূমি মহলাত। আপোনালোক আহক এবাৰ এই শ্বহীদ স্মাৰকলৈ আৰু অনুভৱ কৰক অসমীয়াৰ বীৰ সন্তানসকলৰ ত্যাগ আৰু বলিদান, যি ত্যাগ আৰু বলিদানে প্ৰতিজন অসমীয়াক, প্ৰতিগৰাকী অসমীয়াক দেশৰ হিতৰ বাবে ঐক্যবদ্ধ ভূমিকা পালন কৰি যাবলৈ অনুপ্ৰাণিত কৰি যায়। ইয়াতে 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 860গৰাকী কণ্ঠশিল্পী, গায়ক গায়িকা আৰু ছাত্ৰ ছাত্ৰীয়ে একেলগে পৰিৱেশন কৰি আছে শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটি। য'ত উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি শ্বহীদসকলৰ পৰিয়াল তথা সমাজৰ অন্যান্য বহুতো গণ্যমান্য ব্যক্তি। ভিডিঅ'টোৰ শেষত পুনৰবাৰ অসম সন্তান সেই বীৰ শ্বহীদসকললৈ আন্তৰিকতাৰে ভক্তিভৰা সেৱা তথা শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। ধন্যবাদ। সকলো শিল্পীকে ধন্যবাদ জনাইছোঁ।